বৰালি মাছে খাবলৈ ভাতটো বহুত পিছল চাগে ন ধুই দিছোঁ দিয়া এয়া চাৰে কাটি আছে বৰালি মাছ আৰু মই হেল্পাৰ এইফালে বহুত পিছল বৰালি মাছটো এয়া মাছ কাটি আছে তাৰে মাছ কাটক মই যাওঁ ভিতৰলৈ কাম আছে এইপিনে এয়া লাই শাকনিত লাই শাক চুৰ কৰি আছে গোট ধুনীয়াকৈ একদম কোৰ চোৰ মাৰি শাক গুটি সিঁচিলোঁ শাক গজিলে চুৰ সোমাই গ'ল এই মাটিখিনিৰ কথা কৈছোঁ ধুনীয়াকৈ কোৰ চোৰ মাৰি খেতি চেতি কৰিলোঁ এতিয়া লাই শাক গজিবলৈ পালেহে চুৰ সোমালেই এইফালে মোৰ শাক চিঙা হ'ল এবাৰ চাওঁ এইয়া ভালেমান হেৰি হ'ল এইয়া ঘৰৰ লাই লাই সোপা এই সোপা লাই অকল মোৰ জহত খাবলৈ পাইছে আৰু বেলেগ একোৱেই নাই হয় তুমি খেতি নকৰা হ'লে নাপায় মই নকৰা হ'লে হয় দিয়ক এইফালে মোৰ আমাৰ খেতি ঘৰৰ ৰোৱাটো মেইন নাই হেমন দা হেৰি মাটি কোৰ মৰাটো মেইন কওকচোন হে পানী নিদিলে শাকখিনি উঠিব কেনেকৈ সেই কোৰ মাৰিলে যদি পুলিটো নিদিয়া হ'লেও হ'ব কেনেকৈ আপুনি নিজে কওকচোন আইঅ হ'লেও মানে আপুনি মোৰ চাইড নিদিয়ে আপোনাৰ শাক খাব নিদিয়ে এইকেইটা লাই যিমানখিনি এতিয়া খাবলৈ পাইছে নহয় এইখিনি হেমন দা লাই যিমানটো খাব পাইছে অকল চব মোৰ জহত আইঅ তেওঁৰ জহত এইফালে ধনিয়া সিঁচিছিলোঁ আৰু এইফালে ধনিয়া ওলাইছে এয়া ধনিয়া এইখিনি অকণমানিকৈ গজিছে আৰু ধনিয়া আৰু এইফালে লফা অলপমান ওলাইছে এটা দুটাকৈ সেইফালে মূলা দিছোঁ আৰু এইফালে ভেন্দি আৰু এইফালে পালেং এইফালে এজোপা এজোপাকৈ লাই ৰুই দিছোঁ ডাঙৰ হ'ব এইফালে লাই এইফালে পালেং এইফালে ভেন্দি সেইফালে সেইখিনিত মূলা আৰু এইফালে মটৰ এবাৰ আমাৰ একদম পূৰা খেতি হৈছে আৰু এইফালে লাই এইফালেও লাই এজোপা এজোপাকৈ ৰুই দিছোঁ সেয়াই অকণমানি খেতি আমাৰ এইফালে ফুলৰ সৰু সুৰা বাৰী এখন বনাইছোঁ এইফালে আধা ৱাল মৰা হ'ল আৰু দুটা ইটা দি কেনে উঠাবলৈ আছে এইটো আধা খৰীয়া হৈ আছে আৰু এইফালে মোৰ কমপ্লিট হ'ল ইয়াৰ ওপৰত অকণমানি নেট নিচিনাকৈ বাঁহৰ হেৰি দি দিব কেঁচি বেৰত ধুনীয়াকৈ সদায়কৈ দিব মোক দাদাজনে আৰু এইফালে লাগি আছে মোৰ ফুল এইফালে গোলাপ সেইফালে এল'ভেৰা আৰু বেছি তলত ফুল দিয়া হোৱা নাই এতিয়া বাৰু ফুল দিব লাগিবহে দিয়া হোৱা নাই আজি ফুল আনিব যাম বুলি ভাবিছোঁ এতিয়া কি হয় ফুল আনিবলৈ মোৰ আকৌ এই ফুলখিনি বৰ ভাল লাগে ইমান ধুনীয়াকৈ ফুলি থাকে সদায় ৰাতিপুৱা উঠি আহি এই ফুলখিনিহে চাওঁ মই মানে ইমান ধুনীয়াকৈ লাগি থাকে এই ফুলখিনি এইফালে এইখিনি লাগি আছে হেমন দা আৰু কেইদিন লাগিব এইখিনি কামটো হ'বলৈ হা ছাগলী পুহিব লাগে সোনকালে মই
নহয় আকৌ হেৰি হয় এই তলৰ কামটো হ'লেহে কৰা হ'ব সেইটো হয় বাৰু কটা কামটো বগা কামটো শিকাই কুকুৰা বেজী দি পেলাই হেৰি কৰিব। নহ'লে এই কটা কামটো সিহঁতৰ হেৰি নুকুটালেনো বাঁহ তুলি দিলেনো হেৰি হৈ পৰিব এই মুঠতে ছাগলী পুহো লাগি আছে মানে ছাগলী পুহিব লাগে সোনকালে মোৰ ভাগৰ ছাগলী এইফালে ছাগলী বেৰ এই ছাগলী পুহি মোৰ বনাবলৈ বেৰ বনোৱা হৈছে দুখন হা ছাগলী পুহি এবাৰ ঢেৰ টকা ইনকাম কৰিম বুলি ঢেৰ ইনকাম কৰিম মই ছাগলী পুহি সেইফালে বেৰ বনোৱা হৈ গ'ল এইফালে দাদাই কাম কৰি আছে এইকেইটা মই নিজে বনোৱা ফ্লাৱাৰ পট এয়া মই তেলৰ গ্লানেদি বনাইছোঁ এয়া আৰু এয়া এটা কণ্টেইনাৰ আছিলে যিটো কণ্টেইনাৰ আমি ইউজ নকৰোঁ তো সেইকাৰণে মই এই দুটা ফ্লাৱাৰ পট বনাইছোঁ আৰু কেইটামান বনাই থৈছোঁ সেইকেইটাও দেখুৱাম বাৰু ফুল লাগি আছে ইমান ধুনীয়া বগা ফুল এইয়া বগা ফুল লাগি আছে এয়া ইমান ধুনীয়াকৈ লাগি আছে জোৰ দিলে সোনকালে হ'ব ঢিলা কৰিলে সোনকালে নহ'ব আৰু এইফালে এজোপা আছে পাত বাহাৰ নে কি বুলি কয় জানো এজোপা পাতত অকল পাতটো কালাৰ দুটা ৰঙৰ সেউজীয়া আৰু হালধীয়া বৰ ভাল লাগে মই এইজোপা গছো আজি মোৰ ভিডিঅ'টো মই ইমান এটা সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই